মই ভাল পোৱা বস্তু বনাই দেখাম বুলি ভাবিছোঁ। মই গোমধান পুৰি খাই খুব ভাল পাওঁ। চাওঁ আহক আজি আমি ঘৰতে কিদৰে গোমধান পুৰি খাব পাৰোঁ। এতিয়াতো বাহিৰলৈ যোৱাটো সম্ভৱেই নহয়, চ' আমি ঘৰতে গোমধান কিদৰে পুৰি খাব পাৰোঁ তাকে চাওঁ আহক। গোমধানটো হৈ গ'ল, ই সম্পূৰ্ণৰূপে পুৰি গ'ল। এতিয়া ইয়াক মই এখন প্লেটত নমাই থ'ম আৰু ইয়াৰ ওপৰত মই নেমু আৰু ক'লা নিমখ দি দিম। আমাৰ গোমধানটো খাব পৰা হৈ গ'ল, দেখিছেই খুব ইজি ৰেচিপি। একচুৱেলি ৰেচিপি বুলিবলৈ একো নায়েই, খুব ইজি হয় ইয়াক বনাবলৈ। আৰু এতিয়াতো লকডাউন হৈ আছে, এনি টাইম কিবা নহয় কিবা খাবলৈ মন গৈয়ে থাকে। আবেলি টাইমত যেতিয়া ভাল কিবা খাবলৈ মন যাব, আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। খুব কম সময়তে বনাইছোঁ, দেখিছেই, আৰু খাবলৈ খুব টেষ্টি হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে দেন লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।